हेलो एभ्रिवन दीपाली लाइफस्टाइल भिडिओ आपलोक सकलोके स्वागतम जनाइছো आरो आज या देखिसे নহয় डाঙर नबई सेवा কৰি ললে আৰু এয়া আইটেমৰ কাৰণে বস্তু যোগাৰ কৰি লোৱা হৈছে আজি আমাৰ ঘৰখনত কি পাতিছে তাকে আপোনালোকক দেখাম আপোনালোকেটো জানিবই আৰু এয়া ধুনীয়াকৈ খৰাই সজাই থৈছে আৰু ক'ব গ'লে আজি মোৰ মনটো বহুত হেপি আৰু ভয়ো মানে কিনো হৈ আছে মই নিজে গম পোৱা নাছিলোঁ অনুভৱটো মানে বুজাব নোৱাৰো এটা বহুত ভাল অনুভৱ স্কুল যোৱাগে নে আকৌ সোনকালে আহিবা নে আহিবা তাৰপিছত আকৌ সোনকালে দৌৰি আহিবা আকৌ দেই চুমু তাৰপিছতে দেখিছেনে বাৰু এয়া মোক সজাবলৈ লাগি গৈছে মানে ধুনীয়াকৈ এটা চিম্পল মেকআপ লুক দিছে আমাৰ মিমি বায়ে তো আমাৰ নবৌটো এইখিনি কথা কৈ আছে তো তাৰ মাজতে ময়ো কৈছোঁ আৰু আহি তাইক সজাইছেহি আৰু ধুনীয়াকৈ কাপোৰযোৰ গোটাই ল'লোঁ আৰু কাপোৰযোৰ গোটাই পেলাই মই ধুনীয়াকৈ উলিয়াই একপি ফটো লৈ ল'লোঁ কাৰণ মেকআপটো আপোনালোককো দেখুৱাব মন গৈছিলে তো দেখুৱাই দিলোঁ আৰু কিছুমানেতো গম পাইছে মোৰ ভিডিঅ' পাই তো কৈ দিছোঁ আমাৰ ভাল পোৱা আজি 4 বছৰ 7 মাহ কমপ্লিট হ'ল এটা ধুনীয়া ৰিলেশ্যনশ্বিপটোক সকলোৱে মিলি তাৰ নাম দিলে তো সেই দিনটোৱে হৈছে ৰিং চেৰিমনি তো আজি মোৰ ফাইনেলি ৰিং চেৰিমনি মায়ে কপালখনত ৰঙা সেন্দুৰে বোলাই দিছে আৰু মায়ে সেই আগৰ দৰে ধুনীয়াকৈ নিয়মেৰে মোক ৰিংটো পিন্ধালে আৰু আজি মই বহুতেই হেপী কাৰণ মোৰ এটা নতুন জীৱন আৰম্ভ হৈছে আৰু এয়া মোৰ মা দেউতা আৰু লগতে সেয়া তেওঁলোকে কিবা নিয়ম কৰি আছে আৰু এয়া মোৰ হ'বলগীয়া মা তেওঁ মা দেউতাক সেৱা কৰিছে কিন্তু ইয়াৰ মাজতে মই আৰু এটা ক'ব বিচাৰোঁ কাৰণ মই অকণমান হ'লেও মনটো দুখো লাগি আছে কাৰণ মোৰ আপোনজন দূৰত আছে তেওঁ আহিব নোৱাৰিলে কিন্তু তেওঁ মোক এটা বহুত ডাঙৰ উপহাৰ হিচাপতে দিছে আৰু ভিডিঅ'বিলাকো মই কৰা নাছিলোঁ তো অইনে কৰি দিছিলে সেইটো কাৰণে ভিডিঅ'বিলাকো অকণমান দেখাব পাৰিছোঁ আৰু খোৱা বোৱাখিনিওতো আপোনালোকক ধুনীয়াকৈ দেখাব নোৱাৰিলোঁ যিমানকণ পাৰিছোঁ এয়াই মোৰ কাৰণে বহুত আৰু সকলোৱে ধুনীয়াকৈ খাই বৈ ল'লে আৰু খাই বৈ লোৱাৰ পিছত সকলো সোনকালে যাবলৈ ল'লে কাৰণ দূৰ হয় তেওঁলোক পোৱাগৈও দেৰি হ'ব সেইটো কাৰণে আৰু আমিও তেনেকৈ আগবঢ়াবলৈ আহিলোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে জনাব আৰু মোৰ বিয়া ভিডিঅ'টো চাগে নিশ্চয় আহিবই কাৰণ এইটো ভিডিঅ'ত মই নিজে কৰা নাছিলোঁ নেক্সট ভিডিঅ'টো মই কৰিবই লাগিব তো কৰিম তো আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ জীৱনটো আৰু ভাল হয় থেংক ইউ